হৰভোগত সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত আৰু বৰপেটা জিলা প্ৰশাসনৰ সহযোগত গ্ৰীষ্মকালীন নাট কৰ্মশালা। বৰপেটা জিলাৰ হৰভোগৰ ৪৫ নং উত্তৰ গণকাৰী নিম্ন বুনিয়াদী বিদ্যালয়ত অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত আৰু বৰপেটা জিলা প্ৰশাসনৰ সহযোগত ২১ নং ভৱানীপুৰ হৰভোগ বিধানসভা সমষ্টি ভিত্তিত ১২ জুলাইৰ পৰা ২৬ জুলাইলৈ এক গ্ৰীষ্মকালীন নাট কৰ্মশালা আয়োজন কৰিছে। আজি অসম চৰকাৰৰ শিল্পী পেঞ্চনাৰ তথা অৱসৰপ্ৰাপ্ত কৃতি শিক্ষক ভৱানন্দ পাঠকে এই কৰ্মশালাটো শুভ উদ্বোধন কৰে। উল্লেখ্য যে হৰভোগৰ ৰিদম সামাজিক আৰু সাংস্কৃতিক গোষ্ঠীয়ে পৰিচালনা কৰিছে উক্ত নাট কৰ্মশালাটি। আজিৰ উদ্বোধনী অনুষ্ঠানত বৰপেটা জিলাৰ সাংস্কৃতিক উন্নয়ন বিষয়া বিদ্যুৎ বিকাশ দাস, বিশিষ্ট সমাজকৰ্মী প্ৰবীণ শৰ্মা সহ কেইবাগৰাকী বিশিষ্ট ব্যক্তি আৰু ৰিদম সামাজিক সাংস্কৃতিক গোষ্ঠীৰ সদস্যসকল উপস্থিত থাকে। নমস্কাৰ। অসম চৰকাৰৰ উদ্যোগত আৰু এই গ্ৰীষ্মকালীন সময়ত ৰিদমৰ আয়োজনত যি শিশু নাট কৰ্মশালা আজিৰ পৰা আৰম্ভ হ'ল, আমি সকলোকে শুভেচ্ছা জ্ঞাপন কৰিছোঁ। এই শিশুসকলৰ প্ৰতিভা বিকাশৰ অৰ্থে ৰিদম সাংস্কৃতিক গোষ্ঠীয়ে প্ৰতি বৰ্ষতে এনেকুৱা অনুষ্ঠান অনুষ্ঠিত কৰি আহিছে। এইবুলিও আজিৰে পৰা গ্ৰীষ্মকালীন যিটো ১৫ দিনীয়া কৰ্মসূচী তেওঁলোকে হাতত লৈছে, সেই শুভাশা প্ৰদান কৰিছোঁ। আৰু ল'ৰা ছোৱালীবিলাকে নিজৰ প্ৰতিভা বিকাশৰ যিটো মঞ্চ পাইছে, তেওঁলোকে নিশ্চয়কৈ নিজে নিজে উজ্বলিব, লগতে আমাৰ অঞ্চলকো উজ্বলাব। সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু বিশেষকৈ অসম চৰকাৰৰ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু এই কৰ্মশালাই নাট কৰ্মশালাৰ সাহিত্য সংস্কৃতি বা আমি জানিব পাৰিছোঁ, দূৰদৰ্শন যোগেৰে বিভিন্ন ঠাইত কুইজ প্ৰতিযোগিতাৰ অনুষ্ঠান হ'ব আৰু কলাক্ষেত্ৰত যি কেন্দ্ৰীয়ভাৱে অসম চৰকাৰে কুইজ অনুষ্ঠানৰো আয়োজন কৰিছে। ইয়াৰ আগতো ৰচনা প্ৰতিযোগিতা, সাহিত্য সংস্কৃতি আটাইবিলাক সাংস্কৃতিক দিশ তেওঁলোকে সামৰি লৈছে। সেইকাৰণে চৰকাৰক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজিও উত্তৰ গুৱাহাটী নিম্ন বিদ্যালয়ত এই যি নাট কৰ্মশালা, শিশু নাট কৰ্মশালাৰ আয়োজন তেওঁলোকে উদ্যোগ লৈছে, সকলোকে ধন্যবাদ জনাই মোৰ ক্ষুদ্ৰবাণী সামৰিছোঁ।